ৰাসৰ যিটো মন্দিৰ হয় মেইন মন্দিৰ এইটো। হেল্ল' দোস্ত, ৱেলকাম টু মাই চেনেল লাইভ ব্লগছ। তো আজি বহুত দিন পিছত আহিলোঁ ভিডিঅ' বনাবলৈ। তো আজি যাম ৰাস দেখিবলৈ। দেখি আছে লগত এইবিলাক লণ্ডা চণ্ডা আছে হোষ্টেলৰ পুৰা পিছে আৰু এজন আছে, এই ভাইটি এজন আছে আহি আছে। তো আজি ধামাকা হ'ব না, একদম ধামাকা। ৰাসত হাউলি ৰাস আপোনালোকে জানে, মানে অসমত আটাইতকৈ ডাঙৰ মানে ৰাস হয়, উৎসৱ হয় আৰু। তো চাই থাকক আৰু পুৰা ধামাকা হ'ব আজি, চাই থাকক। তো ফাইনেলি গৈ আছোঁ ট'টৰে লাহে লাহে। এই ট'ট চলাই আছে ভাই আছে এইফালে। তো চাই থাকক আৰু দেখাম আজি ধামাকা হ'ব পুৰা আজি ৰাসত, চাই থাকক আৰু পিছত। ফাইনেলি পাই গ'লোঁ আৰু ৰাস। পিছফালে দেখি আছে এয়া লগৰকেইটা দেখক, চাইবুল আছে, চাইদুল, আশৰাফুল, জামান আছে আৰু ভাইটি আছে দেখি আছে। তো চাওক আৰু ভিতৰত যাই এই দেখা গৈ আছে না কিবা কি কৰি আছে, ভিতৰত যাই ভালকৈ দেখাই দিম, চাই থাকক আৰু। একদম পুৰা দোকান কি বেলুন চেলুন একদম বজাৰ। পাই গ'লোঁ গেট এইটো, ফাৰ্ষ্ট গেট এইটো। লাহে লাহে যাই থাকোঁ, চাই থাকক আৰু। চাই আছে নাম কীৰ্তন কিবা কি চলি আছে। ৰাসৰ যিটো মন্দিৰ হয় মেইন মন্দিৰ এইটো, চাই আছে এইটোৱে মন্দিৰ হয়। পুৰা জ্বলি আছে আগফালে, একদম পুৰা সজাইছে আৰু পিক পাক লাইট চাইট দি পুৰা সেইখিনি। এইবাৰ ৰাসত ইমান সজোৱা নাই আৰু, মানে এই কৰোণাৰ কাৰণে যোৱাবাৰ নহৈছিল ভালকৈ, এবাৰ হোৱা নাই আৰু। এই অলপখিনি কিবা কি সজাইছে, চাব পাৰি আছে অলপখিনি কিবা কিবি হৈছে। দোকান চোকান পাত চাত একো নাই, অকল পূজাৰ কাৰণে খালি যিটো পূজা হয় সেইটো পূজা চলি আছে আৰু। দেখা তোমাৰ ৰাস্তা দেখা হে কেতিয়া খাম মানে জিলাপি। কিবা পূজা চূজাত আহিলেতো জিলাপি খাব না, জিলাপি মেইন, জিলাপি খাম না আজি পুৰা একদম। জিলাপিটো খাব লাগিব, তো জিলাপি খাই দেখাই আছোঁ আৰু ৰাসত। জিলাপি খোৱা শেষ আৰু। এইখিনি আছিল ৰাসমেলা। ইমান ভালকৈ দেখিব নোৱাৰিলোঁ, মানে ইমান কিবা কি নাই, কৰোণাৰ কাৰণে ইমান ভালকৈ নহয় আৰু। এইটো ভিডিঅ'ত ইমানেই, নেক্সটত আৰু ভাল ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তো চাই থাকক, লাভ ইউ অল।